বন্ধুসকল আজিৰ ভিডিঅ'ত কথাবোৰ শ্বেয়াৰ কৰাৰ আগতে আপোনালোকক জনাম যে মোৰ অলপ হেল্থ ইছ্যু চলি আছে, সেইবাবে ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিব পৰা নাই। ঠিক আছে বন্ধুসকল, আজিৰ টপিকটো হৈছে, আজিৰ বিষয়টো হৈছে বন্ধুসকল লাইফত সদায় সেই কামটোৱে কৰিব যি কামটো কৰি আপোনাৰ ভাল লাগে আৰু যি কামটো কৰি আপুনি সুখী হয়, সেই কামটো সদায় কৰিব। হেল্ল' গাইজ, নমস্কাৰ বন্ধুসকল লাইফত কেতিয়াও কাকো একো দেখুৱাৰ বাবে কাম নকৰিব দেই। এটিটিউড এনেকুৱা বনাই ল'ব যে মোৰ ভাল লাগিছে বাবে সেই কামটো কৰিছোঁ, মোৰ ভাল লাগিছে বাবে মই এইটো পিন্ধিছোঁ বা এইটো কৰি আছোঁ। এটিটিউড এনেকুৱা বনাই ল'ব। ঠিক আছে, তো বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ আপোনালোকে বুজি পাইছে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে, আৰু তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।